হাই গাইজ, ৱেলকাম বেক টু হেল্থ টিপছ আসাম। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজিৰ ভিডিঅ'ৰ বিষয় হ'ল অমিতাৰ কিছুমান ছাইড ইফেক্ট। যদিও অমিতাৰ বহুতো লাভালাভৰ বাবে উদযাপন কৰা হয়, তথাপিও ইয়াৰ কিছুমান ছাইড ইফেক্টও আছেই। লগতে ই অত্যাধিক সেৱন কৰাটো সুৰক্ষিত নহয়। ইয়াক আপোনাৰ চালাডত যোগ দিয়ক বা এগিলাচ ৰস মিহলি কৰক। অমিতাই গ্ৰীষ্মকালৰ এক উৎকৃষ্ট আনন্দ প্ৰদান কৰে। এই কম কেলৰিযুক্ত ফলৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ইয়াৰ বেক্টেৰিয়া ৰোধী গুণাগুণ আছে বুলিও জনা যায় আৰু উদ্ভিদৰ প্ৰায় প্ৰতিটো অংশ গ্ৰহণ কৰিব পাৰি। ই হৈছে এণ্টিঅক্সিডেণ্ট কেৰ'টেনইড যেনে বিটা কেৰ'টিনৰ এক ভাল উৎস, যি দৃষ্টিশক্তি সুৰক্ষিত কৰাত সহায় কৰে। তদুপৰি ডেংগু জ্বৰৰ বিৰুদ্ধে অমিতাৰ পাত কাৰ্যকাৰী হোৱা দেখা গৈছে। অমিতা দীৰ্ঘদিন ধৰি মাংস টেণ্ডাৰাইজাৰ হিচাপেও ব্যৱহাৰ কৰা হৈ আহিছে। ফাইবাৰৰ পৰিমাণ অধিক, ই কনষ্টিপেশ্যনৰ দৰে স্থিতি নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয়। যদিও ইয়াৰ বহুতো গুণাগুণ আছে, তথাপিও ইয়াক বেছি সেৱন কৰিলে বা অত্যাধিক সেৱন কৰিলে কিছুমান ছাইড ইফেক্টও দেখা যায়। যেনে গৰ্ভৱতী মহিলাৰ বাবে অমিতা খোৱাটো ক্ষতিকাৰক হ'ব পাৰে। বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই গৰ্ভৱতী মহিলাসকলক অমিতা খোৱা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে, কিয়নো পাতৰ অমিতা বীজ, শিপা আৰু ইনফ্লুৱেঞ্জাৰ ভ্ৰূণৰ ক্ষতি কৰিব পাৰে। পকা অমিতা ফল এটাত লেক্টিছৰ উচ্চ ঘনত্ব থাকে, যাৰ ফলত জৰায়ু সংকোচন হ'ব পাৰে। অমিতাত থকা পেপা উৎপাদনে ভ্ৰূণৰ বিকাশৰ বাবে প্ৰয়োজনীয় শৰীৰৰ কিছুমান সদস্যৰ ক্ষতি কৰিব পাৰে। পেপাই হজমৰ সমস্যাও সৃষ্টি কৰিব পাৰে। পেপাৰ উচ্চ পৰিমাণৰ ফাইবাৰ থাকে, আনহাতে কনষ্টিপেশ্যন থকা লোকসকলৰ বাবে ই ভাল হ'ব পাৰে। ইয়াৰ অত্যাধিক সেৱনৰ ফলত পেট বিকাৰ হ'ব পাৰে। তদুপৰি ফলৰ ছালত লেক্টিছ থাকে, যি পেটত জ্বলা-পোৰা কৰিব পাৰে আৰু বিষ আৰু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। ফলৰ ফাইবাৰে শৌচৰ সৈতে বান্ধ খাব পাৰে আৰু যাৰ ফলত আপোনাক ডিহাইড্ৰেট কৰি ৰাখিব পাৰে। আপুনি যদি কোনো মেডিকেশ্যনত আছে, তেনেহ'লে কেতিয়াবা অমিতা আপোনাৰ মেডিকেশ্যনৰ লগত ভালদৰে নাযাবও পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ঔষধৰ পুথিভঁৰালৰ মতে, অমিতাই তেজ পাতল কৰাৰ ঔষধৰ সৈতে আদান প্ৰদান কৰিব পাৰি, যাৰ ফলত সহজে ৰক্ত সৰল আৰু ব্ৰাছ হ'ব পাৰে। অমিতাক লোৱাৰ ব্লাড ছুগাৰৰ বাবেও জনা যায়। কিনবিত অমিতাই ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিব পাৰে, যি ডায়েবেটিছ ৰোগৰ বাবে বিপদজনক হ'ব পাৰে। চিকিৎসকৰ পৰামৰ্শ লোৱাটো সদায় সৰ্বশ্ৰেষ্ঠ, বিশেষকৈ যদি আপুনি ডায়েবেটিছৰ ঔষধ খাই আছে। অমিতাই কেতিয়াবা অন্যান্য এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে। ফুলৰ পৰা ফল বা পৰাগৰ পেপায়নৰ ফলত কিছুমান এলাৰ্জি হ'ব পাৰে। কিছুমান প্ৰতিক্ৰিয়াৰ ভিতৰত থাকিব পাৰে ফুলা মূৰ, ঘৰুৱা মূৰৰ বিষ, দাগ আৰু খজুৱতি। অমিতাই কেতিয়াবা শ্বাসতন্ত্ৰত ডিছঅৰ্ডাৰৰ সৃষ্টি কৰিব পাৰে। অমিতাত থকা এনজাইম পেপাইনক এক সম্ভাৱ্য এলাৰ্জিক বুলি কোৱা হয়। অত্যাধিক সেৱন কৰাৰ ফলত বিভিন্ন শ্বাস-প্ৰশ্বাসৰ বিকাৰ হ'ব পাৰে, যেনে হাঁপানি, ভিৰ আৰু ছুইজিং হ'ব পাৰে। স্বাস্থ্যজনিত সমস্যা প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ অমিতা খোৱা পৰিহাৰ কৰাই ভাল। যদি আপোনাৰ কোনো ৰোগ আছে, আপোনাৰ কিবা পৰিমাণৰ ফল সুৰক্ষিত, সেই বিষয়ে আপোনাক ভালদৰে নিৰ্দেশনা দিবলৈ চিকিৎসকৰ পৰামৰ্শ লওক। অমিতাৰ কিছুমান গুৰুত্বপূৰ্ণ ছাইড ইফেক্টৰ কথা আমি আলোচনা কৰিলোঁ। কথাটো মন কৰিব যে ছাইড ইফেক্টবোৰ ব্যক্তিভেদে পৃথক হ'ব পাৰে, সকলোৰে বাবে একে নহ'ব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে বা আপুনি কিবা জানিব পাৰিছে, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা টাইপৰ ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব এই চেনেলটোলৈ। থেংকছ ফৰ ৱাচিং।